কাৰ্যৰাই যাকে চাৰুৱে কৰিব নোৱাৰে। দেৱতাৰ মায়াজাল বুজা গোপন ভাৱে হলেও বাহিৰৰ শত্ৰুৰ লগত কোনো সংযোগ স্থাপন কৰিব নোৱাৰে। ৰাত দিন বন্দিৰ ওপৰত দেখিল দৃষ্টি ৰাখিব আৰু শুনা হৰি অতি আচৰিত হাতৰ শিকলি আপোনা আপুনি খুলকি পৰিল। ফুটা খালৰ দুৱাৰ উন্মুক্ত। পালি বহৰীয়া ধূৰ নিশ্চিত। কোনোবা অলৌকিক শক্তিয়ে যেন দুৰন্ত কংস কৰাৰ গাফৰ পৰা মোক অকস্মাতেই মুক্ত কৰি দিলে।
যুগৰ প্ৰতি মুহূৰ্ততে যেন সৃষ্টি ধ্বংস হৈ যায়। আজিয়ে আমাৰ জীৱন সাৰ্থক। হে পুৰুষ প্ৰধান, নিৰঞ্জন অনাধি অনন্ত, তোমাৰ এটি ক্ষুদ্ৰ কটাক্ষতে কোটি ব্ৰহ্মাণ্ড সৃষ্টি স্থিতি আৰু প্ৰলয় হ'ব পাৰে। তুমি পৃথিৱীৰ মহাভাৰ হৰণৰ কাৰণে মোৰ গৃহত অৱতাৰ গ্ৰহণ কৰিছা। কৃতান্ত সদৃশ কংস আহি উপস্থিত হ'বহি। এইভাবে চিন্তা নাই কোনা তোমার অদ্ভুত বৃত্তান্ত। পূর্বে তুমি আছিলা উত্তমা প্রজাপতি আর এই দেবী আছিল কৃষ্টি নামে পতি। উভয়ে অসাধারণ তপস্যাৰে মোক পুত্ৰৰূপে লাভ কৰিবলৈ কামনা কৰিছিলা। এই জন্মতে তোমালোকৰ কামনা পূৰ্ণ কৰিলোঁ। দ্বিতীয় অদিতি কাশ্যপ ৰূপে আৰু তোমালোক আৰু ব্ৰাহ্মণ ৰূপে তেতিয়াও তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিলোঁ। কিন্তু মায়ামোহত আবদ্ধ হৈ তোমালোকে মুখ্য পদ কামনা নকৰিলা। দ্বিতীয়বাৰ মই পূৰ্ণ ব্ৰহ্মৰূপে অৱতাৰ গ্ৰহণ কৰিছোঁ। ভয় নাই, দুষ্ট কংসে কি কৰিব পাৰে? মোৰ শিশুৰূপক এতিয়াই গকুললৈ লৈ যোৱা। গকুলত তোমাৰ পুত্ৰক যশোদাৰ বুকুত থৈ যশোদাৰ সত্যজাত কন্যাৰূপী যুগমায়াক লৈ আহিব।